দাদি গিলানত ভালে আছিস না? করোনার রোগৰ সংক্ৰমণ A few moments later. উৎপাত কৰিব আপোনালোকৰ লগত তেওঁৰে সদস্যসকল গতিকে মই ইয়াৰ পিছৰ পৰ্যায়ৰ কথাখিনি ক'বলৈ কেনি বসুমতাৰী দাদাক অনুৰোধ জনাইছোঁ নমস্কাৰ ৰাইজ দাদি গিলানত ভালে আছিস না? ভালে আছিস না? বিশুৱাৰ শুভেচ্ছা জনাইলোঁ আমি আপোনালোকে চাগে আমাৰ ফিল্মখন চাইছে লোকেল কুংফু আমি লোকেল কুংফু 1 and 2 বনাইছিলোঁ আৰু ইন্সপেক্টৰ বড়ো আৰু এতিয়া আমি নেক্সট ফিল্মখন বনাইছোঁ লোকেল উৎপাত মে' 13 তাৰিখে ছবিগৃহত ৰিলিজ হ'ব এইখন এটা ফুল কমেডি ফিল্ম হয় আমাৰ লগত বিভাস দা আছে যোনে যোনে হেভি বাজেট ইউটিউব চেনেলটো চাই তেওঁক চিনি পাব চাগে বিভাস আছে আমাৰ হিৰোইন আছে পুনম এফালে আপোনাৰ বঙাইগাঁৱৰে জ্যোতিৰ্ময় আছে আৰু মণ্টু দেউৰী বুজাই দিব চিনেমা হল গিলানত মে' 13 তাৰিখে চাব যাবি লোকেল উৎপাত আপোনালোকে কথা নদী আমিষ চাইছে নিশ্চয় আৰু সেইটো সেম টিমৰ ফালৰ পৰা এতিয়া নেক্সট ছবি আহি আছে এমুঠি পুথি গতিকে টিম মেম্বাৰ্ছ অফ এমুঠি পুথি আহক মঞ্চলৈ হ'ল নিতালী দাস এমুঠি পুথি লিড এক্ট্ৰেছ এলং উইথ সৃষ্টি শৰ্মা এণ্ড এইবাৰ বিহুটো বৰ ফূৰ্তিৰ হৈছে হয়নে এই কমকৈ শুনিছোঁ এইফালৰ পৰা শুনা নাই আমি কিয় আহিছোঁ জানে এমুঠি পুথি বঢ়িয়া আৰু জোৰকৈ কওঁ বঢ়িয়া বঢ়িয়া A few moments later. Shankuraj konwar আৰু Maitree Pator
বহুত দুখ লাগিলে আপোনালোকৰ দুখ লাগিছিলে নে কিন্তু আজি আমি 1 বছৰ পিছত একেটা ডেটতে একেটা সময়তে আজি আমি পুনৰ উপস্থিত হৈছোঁ এই বঙাইগাঁৱত আজি ফূৰ্তিটো ডাবল হ'ব নে নহয় এবাৰ আছলে খাচুনে এ বহাগিয়া তোমাহানা তুমি আমারে হাসা বহাগিয়া তোমাহানা তুমি আমারে হাসা তাপর বাব কহি দয় পরঙ্গা করে
হৈছে Welcome.